दिनै वर्ल्ड टुरिज्म सान आरो बे वर्ल्ड टुरिज्म सानजों लोब्बा लानानै आसाम टुरिज्म आरो बड'लेण्ड टुरिज्म खौसेयै बेवहाय मानासाव वर्ल्ड टुरिज्म डे खुंनाय जादों आरो बेजों लोगोसे दिनै मानासनि गेटखौ बेखेवनायजों लोगोसे बेवहाय माखासे हाबाफारि लानाय जादों नुनो मोनदों जे बोसोरफ्रामबो जि टुरिस्ट बिनि अनजिमाया बांगासिनो दङ आरो मुलुगाव बेखौ फोथायो जे टुरिस्टनि अनजिमा बांनाय माने बेवहाय गोजोन आरो रैखाथिया बांनाय दा बड'लेण्ड ओनसोलाव गोजोन आरो रैखाथिया बांनाय लोगो लोगोनो टुरिज्माबो बांगासिनो दङ आरो बेजों जोंनि रांखान्थि जौगानायाव आरो ओनसोलनि खाथि खाला ओनसोलनि नखरफोरनि रांखान्थि जौगानायाव जथेस्थ' मदद जागोन दा बेनिखायनो जे दिनै मानासनि थाखायनो मुलुगाव बड'लेण्डखौ बयबो मिथिगौ आरो बेवहाय जिखिनि जिब जुनारफोर दङ बेखौ रैखाथि होनायजों लोगोसे बिनि बाय'डाइभारसिटि बिफां लाइफांफोरखौ रैखाथि होनानै फैबाय थानाय समाव जोंनि टुरिज्म इन्डास्ट्रिखौ जौगाहोनो थाखाय बिटिआर सरकारनिफ्राय जों गासैबो नांगौ रोखोमनि हाबाफारिफोरखौ लानो थाखाय थियारि जादों। मानास नेशनेल पार्क আজি ओपनिंग करा হৈছে আৰু আমি দেখিবলৈ পাইছোঁ বছৰি বছৰি মানাহত টুৰিষ্ট বাঢ়ি আছে আৰু আমি সকলো জানো অশান্তি আছে পৰ্যটকবিলাক অহা নাছিলে আৰু সেইকাৰণে আমি ধৰি লৈছোঁ যে টুৰিষ্ট ফুটফল বাঢ়িছে এইটো ইণ্ডিকেটৰ অফ পিচ এণ্ড ছিকিউৰিটি ইয়াত শান্তি আহিছে আৰু তেনেকুৱা হ'লে আমাৰ যিটো আহি থকা সময়ত টুৰিজিম ইণ্ডাষ্ট্ৰিটো আমি ডেভেলপ কৰাৰ কাৰণে আৰু বহুতখিনি কাম কৰিব পাৰিম আৰু অঞ্চলৰ যিবিলাক নিবনুৱা যুৱ যুৱতীসকল বা অঞ্চলৰ পৰিয়ালবিলাকে ইয়াত ডাইৰেক্টলি ইকনমিক এক্টিভিটিত জড়িত হ'ব পাৰিব গতিকে আজি মানাসৰ টুৰিষ্ট অহা মানে এইটো আমাৰ কাৰণে বহুত ভাল কথা আৰু ইয়াৰ লগতে মানাসৰ বায়'ডাইভাৰচিটি প্ৰিজাৰ্ভ কৰাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা বহুত কাম ইয়াতে চলি আছে আৰু টুৰিজিম ছেক্টৰটো আমাৰ টুৰিজিম বিভাগে বহুত কাম কৰি আছে আৰু আজি বিশেষকৈ আমি আনন্দিত হৈছোঁ অসম টুৰিজিম আৰু আমাৰ বিটিআৰ টুৰিজিম একেলগে ৱৰ্ল্ড যিটো টুৰিজিম ডে আজি ইয়াত অবজাৰ্ভ কৰাৰ লগতে বিভিন্ন কাম কাজ কৰাৰ কাৰণে একেলগে আগবাঢ়ি যোৱাৰ কাৰণে কিছুমান কথা আজি আলোচনা হ'ব আৰু ইয়াৰ পিছত মানাসৰ আগৰ যিটো ষ্টেটাছ সেইটো আৰু বহুত ওপৰত যাব বুলি মই আশা কৰিছোঁ।